গুমা সমষ্টিৰ শিলপুৰ কলোনীত ফুটবল ওৱান ডে নকআউট টুৰ্ণামেণ্ট শ্ৰীৰামপুৰ 11 ছেপ্টেম্বৰত গুমা সমষ্টিৰ অন্তৰ্গত শিলপুৰ কলোনীত ইভেন্ট ষ্টাৰ ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত ওৱান ডে নকআউট ফুটবল টুৰ্ণামেণ্টত অনুষ্ঠিত কৰা হৈছে। উক্ত খেলখনত 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰিষদ সজল কুমাৰ সিংহই উপস্থিত থাকি খেলখনৰ শুভাৰম্ভণি কৰি সজল সিংহৰ যুৱ প্ৰজন্মক আহ্বান জনায় যে তেওঁলোকে নিচাযুক্ত দ্ৰব্যৰ পৰা দূৰত্ব বজাই ৰাখি খেল ধেমালিৰ আগ্ৰহ ল'ব লাগে আৰু আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এজনকৈ ভাল খেলুৱৈ হৈ গৌৰৱ কঢ়িয়াই আনক তাৰে কামনা কৰিছে। প্ৰতিখন ক্লাবত খেলৰ জাৰ্চি ফুটবল আদি তেওঁৰ নিজৰ ফালৰ আগবঢ়াই বুলিও প্ৰকাশ কৰিছে। এই খেলখনত বিভিন্ন ঠাইৰ পৰা অহা ফুটবল প্ৰেমী দল অংশগ্ৰহণ কৰিছে। আজি শিলপুৰত যি এদিনীয়া ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰিছে, এইটো আমাৰ চাউতাল কলোনী এৰিয়া হয় আৰু ফুটবল বুলি ক'লে সবতকৈ বেছি আমাৰ অঞ্চলত ফুটবল প্ৰেমী ৰাইজো আছে, কলোনীত আছে আৰু আমাৰ বিশেষকৈ আদিবাসী চাউতাল সম্প্ৰদায়ৰ ভাইসকল বন্ধুসকল ইহঁতেই ফুটবল মানে ইহঁতৰ কাৰণে তোহাৰ ফেষ্টিভেল এটা। তো ফুটবল লৈ ইমান ধুনীয়া আপুনি চাওক, ইমান ৰ'দত যেতিয়া ইহঁতে ফুটবল খেলিছে, ইমান ধুনীয়া খেলিছে। তো মই ভাবোঁ যে আমাৰ এই অঞ্চলত যদি আমি ফুটবল খেলুৱৈ ওলাব লাগে তেতিয়াহ'লে আমাৰ এইবিলাক স্কোপ ল'ৰা ছোৱালীক কঢ়িয়াই দিব লাগিব। আৰু মই ভাবোঁ যে অলপ দিন আগত আপোনালোকে চবেই জানে যে আমাৰ অঞ্চলৰ পৰা এজন ভাল ফুটবল খেলুৱৈ যে অৰ্জুন মাৰাণ্ডি বুলি আছে, এই আমাৰ এইবিলাক কলোনীৰে ল'ৰা, সি আজি আমাৰ নেশ্যনেল লেভেলত খেলি আছে। তো আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু মই ভাবোঁ এই খেলৰ চৰ্চাটো আছে, তাৰ কাৰণেই আমাৰ এই অঞ্চলত আজি ফুটবলৰ প্ৰচলন আছে কাৰণে আজি এজন আমি খেলুৱৈ পাইছোঁ। আৰু মই ভাবোঁ আমাৰ ল'ৰাসকলৰ ভিতৰত বহুত মানে টেলেণ্ট আছে ফুটবলক লৈ। সিহঁতে মই এটাই কথা কৈছোঁ যে ড্ৰাগছ নিচাজাতীয় দ্ৰব্যৰ পৰা বাচিব লাগে আৰু সিহঁতে আমাৰ অঞ্চলত যদি আমি এইখিনি ৰক্ষা কৰিব পাৰোঁ, আমাৰ অঞ্চলত বহুত ভাল ভাল খেলুৱৈ ওলাব আৰু এইটোৱে আমাৰ দায়িত্ব। আৰু মই আজি ইয়াত আহি শিলপুৰ যিটো গুমা সমষ্টিৰ অন্তৰ্গত, মই যিহেতু শ্ৰীৰামপুৰ সমষ্টিৰ MCLA, কিন্তু মোক মাতাৰ কাৰণে মই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই কথা দিছোঁ যে আজি এই অঞ্চলত যিমানখিনি ক্লাব আছে চবকে মই ফুটবলৰ যি ছেট লাগে, ফুটৰ পৰা আৰম্ভ কৰি জাৰ্চি খেলৰ ছেট চব ক্লাববিলাকত মই আমাৰ কলোনী এৰিয়াত মই নিজে এইটো সজল ফাউণ্ডেশ্যনৰ পৰা হওক আমাৰ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আজি আমাৰ ফুটবল কলোনী অঞ্চলত আমাৰ চাউতাল আদিবাসী ভাইসকলেই ফুটবল খেলে আৰু ফুটবল বুলি ক'লে আমাৰ অঞ্চলত এই ফুটবল যে News Desk Report, Times 24।